নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মই এই ভিডিঅ'টোত জনাম যে আপোনালোকে বহু সময়ত গ্ৰহ দোষৰ বাবে কিছুমান দান দক্ষিণা প্ৰদান কৰে আৰু সেই সম্পৰ্কে আজি আপোনালোকক এই ভিডিঅ'টোত মই কিছু কথা ক'ম। বন্ধু বান্ধৱীসকল, আপোনালোকে বহু সময়ত গ্ৰহ দোষ খণ্ডনৰ বাবে বা ত্ৰিপাপৰ বাবে বা অন্যান্য কাৰণত গ্ৰহৰ দান দিব লগাত পৰিছে বা দান দক্ষিণা দিছে। এনে ক্ষেত্ৰত আপোনালোক বহুতেই নাজানে যে আচলতে বেদিক এষ্ট্ৰলজি অনুসৰি বা ধৰ্মীয় শাস্ত্ৰ অনুযায়ী কি গ্ৰহৰ বাবে কি দান দিব লাগে, যাৰ বাবে হয়তো আপোনালোকে বহুত টকা পইচা খৰচ কৰি দান দক্ষিণা কৰাৰ পাছতো আপোনালোকৰ গ্ৰহদোষ খণ্ডন নহয় বা ঘৰত সুখ সমৃদ্ধি বৃদ্ধি নহয়। আজি আপোনালোকক মই এই ভিডিঅ'টোত আপোনালোকে কি ধৰণে অতি সহজতে অতি কম খৰচত সাধাৰণভাৱে দান দক্ষিণা কৰিব পাৰিব তাৰ বিষয়ে মই কিছু কথা কম। আপোনালোকে জানিবলৈ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাওক। লগতে যদিহে আমাৰ চেনেলটো এতিয়াও আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰক। তেন্তে আহকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আমি ৰবি গ্ৰহলৈ। যদিহে আপোনাৰ জন্মকুণ্ডলীত বৰ্তমান ৰবি গ্ৰহৰ দোষ চলি আছে আৰু আপুনি ৰবি গ্ৰহৰ দান দক্ষিণা কৰিব বিচাৰে, অতি সাধাৰণভাৱে কৰিব বিচাৰে, তেন্তে আপুনি ৰবি গ্ৰহৰ বাবে অলপ ৰঙা কাপোৰ বা ৰঙা ৰঙৰ যিকোনো বস্ত্ৰ, ৰঙা চন্দন অলপ, মিঠাই অলপ আৰু ভোজনীসহ এটা দক্ষিণা আপোনালোকে দিব পাৰে। ৰবি গ্ৰহৰ বাবে তাম নহলে সোণ অলপ দিব লাগে। যদিহে আপোনালোকে পাৰে তো দিলেই, আৰু যদিহে নোৱাৰে তাৰ নামত আপোনালোকে এটা মূল্য দি দিব। তাৰপিছত আহিছোঁ আমি চন্দ্ৰ গ্ৰহলৈ। যদিহে আপোনাৰ চন্দ্ৰ গ্ৰহৰ দোষ চলি আছে, চন্দ্ৰ গ্ৰহৰ বাবে আপুনি দান দক্ষিণা কৰিব বিচাৰে, তেন্তে আপুনি অলপ চাউল, কৰ্পূৰ, অলপ ফল মূল, বগা বস্ত্ৰ অলপ বা বগা কাপোৰ, এটা ঘিউৰ বটল দিব আৰু লগতে ভোজনী সহকাৰে এটা দক্ষিণা আপোনালোকে দি দিব। চন্দ্ৰ গ্ৰহৰ কাৰণে ৰূপ লাগে। যদিহে আপুনি অলপমান ৰূপ পাৰে ৰূপ দিলে, আৰু যদিহে নোৱাৰে তাৰ সলনি আপোনালোকে অলপমান মূল্য অলপ দি দিব। এইবাৰ আহিছোঁ মংগল গ্ৰহলৈ। যদিহে আপোনালোকৰ মংগল গ্ৰহৰ দোষ চলি আছে, মংগল গ্ৰহৰ দান দক্ষিণা দিব বিচাৰে, অতি সাধাৰণভাৱে দিব বিচাৰে, তেন্তে অলপ মচুৰ দাইল দিব, মিঠাই অলপ ল'ব, ৰঙা বস্ত্ৰ অলপ দিব বা ৰঙা কাপোৰ আৰু ভোজনী সহকাৰে এটা দক্ষিণা দি দিব। বন্ধু বান্ধৱীসকল, মংগল গ্ৰহৰ বাবে সোণ বা তাম পাৰিলে দিব লাগে। যদিহে আপোনালোকে নোৱাৰে তাৰ সলনি এটা মূল্য দি দিব। নেক্সট আহিছোঁ আমি বুধ গ্ৰহৰ বাবে। যদিহে আপুনি বুধ গ্ৰহৰ দান দক্ষিণা দিব লগাত পৰে, তেন্তে কি কৰিব? বুধ গ্ৰহৰ বাবে আপোনালোকে সেউজীয়া ৰঙৰ বস্ত্ৰ দিব পাৰে, লগতে ভোজনী সহকাৰে দক্ষিণা এটা দিব পাৰে। বন্ধু বান্ধৱীসকল, বুধ গ্ৰহৰ বাবে আচলতে সোণ নহলে বা কাঁহৰ বাচন পাৰিলে দিব লাগে। যদিহে আপোনালোকে তেনেকুৱা কৰিব নোৱাৰে, তেন্তে তাৰ নামত কিবা এটা আপোনালোকে মূল্য দি দিব। নেক্সট আহিছোঁ আমি বৃহস্পতি গ্ৰহলৈ। যদিহে আপোনাৰ গুৰু গ্ৰহ বৃহস্পতিৰ দোষ চলি আছে, তেন্তে আপুনি কি কৰিব? তেন্তে আপুনি অলপ হালধীয়া বস্ত্ৰ দিব পাৰে, তাৰ লগত ভোজনী সহকাৰে অলপ দান দক্ষিণা দিব। লগতে পাৰিলে আপুনি বগা চন্দন এটুকুৰা দিব, পাৰিলে অলপ ধান দিব আৰু অলপ চেনি দিব। এইবাৰ আহিছোঁ শুক্ৰ গ্ৰহলৈ। যদিহে আপোনাৰ শুক্ৰ গ্ৰহৰ দোষ চলি আছে, তেন্তে আপুনি অলপ সুগন্ধি চাউল যেনেকুৱা জহা চাউল ল'ব পাৰে, তাৰপিছত অলপ ঘিউ, এটা সুগন্ধি তেলৰ বটল আৰু ফুলাম কাপোৰ সহকাৰে এটা ভোজনী আপোনালোকে দিব পাৰে। নেক্সট আহিছোঁ শনি গ্ৰহলৈ। যদিহে আপোনাৰ শনি গ্ৰহৰ দোষ চলি আছে, শনিৰ বাবে দান দক্ষিণা দিব বিচাৰে, তেন্তে আপুনি মাটিমাহ অলপ ল'ব, কলা তিল অলপ ল'ব, মিঠাতেল অলপ ল'ব, পাৰিলে আপুনি এটা লোহাৰ কেৰাহী আৰু কলা কাপোৰ লগতে ভোজনী সহকাৰে এটা দক্ষিণা দান কৰিব, তেন্তে নিশ্চয় আপুনি শুভ ফল পাব। নেক্সট আহিছোঁ, যদিহে আপুনি ৰাহু গ্ৰহৰ বাবে দান দক্ষিণা দিব বিচাৰে, তেন্তে আপুনি নীলা কাপোৰ বা নীলা ৰঙৰ বস্ত্ৰ ল'ব পাৰে, পাৰিলে এখন কম্বল, লগতে লোৰ কেৰাহী, তিলৰ তেলৰ বটল এটা, আৰু যদিহে পাৰে আপুনি অলপ ছাগলীৰ মাংস দান কৰিব পাৰে, লগতে ভোজনী সহকাৰে এটা দক্ষিণা দিবলৈ নাপাহৰিব। এইবাৰ শেষত আহিছোঁ কেতু গ্ৰহলৈ। যদিহে আপুনি কেতু গ্ৰহৰ দান দিব বিচাৰে, তেন্তে কলা তিল, তিলৰ তেলৰ বটল এটা, ধোঁৱা বৰণৰ বা ছাই বৰণৰ কম্বল এখন যদি পাৰে, লগতে ডালচেনি অলপ, এটা মৌৰ বটল আৰু ভোজনীসহ এটা দক্ষিণা আপুনি দিব পাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকক মই ইয়াত যিখিনি দান দক্ষিণাৰ কথা ক'লোঁ, এইখিনি হৈছে অতি সাধাৰণভাৱে দিয়া পদ্ধতি। যদিহে আপোনালোকে আপোনালোকৰ ঘৰত গ্ৰহ দোষৰ বাবে পূজাৰ ব্যৱস্থা কৰে বা পূজাৰ আয়োজন কৰে, তেন্তে কিন্তু দান দক্ষিণাৰ তালিকাখন অলপ বেলেগ হয়। সাধাৰণভাৱে
পূজা পাতাল নোহোৱাকৈ আপুনি নিজে দিবৰ কাৰণে এইখিনিয়ে যথেষ্ট, যিখিনি মই আজি আপোনালোকক ভিডিঅ'টোত ক'লো। আৰু লগতে আপোনালোকক মই পৰিমাণৰ কথাটো কৈ দিওঁ। দান দক্ষিণাৰ ক্ষেত্ৰত আচলতে পৰিমাণৰ কথা নাহে, কিয়নো গ্ৰহ বা ভগৱানৰ ওচৰত আমি বহুত বস্তু দিও আমি ভগৱানক সন্তুষ্ট কৰিব নোৱাৰিব পাৰো, আৰু অলপ বস্তু দিলেও হয়তো ভগৱানে সন্তুষ্ট হ'ব পাৰে। কিন্তু এটা কথা লক্ষ্য ৰাখিব, আপোনালোকে যাক দান দক্ষিণা দিয়ে তেওঁ যাতে সেই দান দক্ষিণাটোৰ পৰা অলপ উপকৃত হয়। যদিহে আপুনি চাউল দিয়ে বা মচুৰ দাইল দিয়ে, তেওঁ যাতে এসাঁজ ভালদৰে খাব পাৰে, সেইটো আপোনালোকে লক্ষ্য ৰাখিব। তাৰ বাহিৰে কোনো ধৰণৰ পৰিমাণ আচলতে নাথাকে, কিন্তু পূজাৰ ক্ষেত্ৰত অলপ নিয়মটো বেলেগ হ'ব। বন্ধু বান্ধৱীসকল, যদিহে আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিছু কথা জানিব পাৰিলে, আপোনালোকে এই ভিডিঅ'টো ভাল পালে, তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।